हेलो एवरीवन ভিডিওটো আৰম্ভণিতে হয়তো কাপোৰজোৰ দেখি আপোনালোকে গম পাইছে আজি এই কাপোৰজোৰ কোনো নতুন কাপোৰ নহয় এয়া আগতে মই এপ্লিক ওয়ার্ক কৰি পিন্ধিছো কাপোৰজোৰ এপ্লিক ওয়ার্ক কৰাৰ পাছত দুই এবাৰ পিন্ধিলো কিন্তু এতিয়া কিবা ডিজাইনটো ভাল নলগা হ'ল হে ভাবিলো এপ্লিক ওয়ার্কৰ কামখিনি তাৰ পৰা অটৰাই মেলি নতুন কিবা এটা ডিজাইন কৰো আৰু তাৰ কাৰণে এয়া এতিয়া নতুনকৈ ৰিবন এমব্ৰয়ডাৰী কৰিব লৈছো আৰু এপ্লিকবোৰ যেহেতু মই আঠা দি লগাইছিলো হে মানে এই আঠাৰ দাগবোৰ থাকি গ'ল আৰু এতিয়া দাগবোৰ ঢাকি পিনে যিমান পাৰো ফুল পাহ কৰিবলৈ চেষ্টা কৰিছো উলাই থাকিলে যেহেতু বেয়া লাগিব তথাপি দুই এঠাইত আঠাৰ মানে যি দাগ হে দাগবোৰ অলপ উলাই থাকিলে ঢাকিব নোৱাৰিলো মই এতিয়া আৰু হে দাগখিনি ঢাকিবলৈ কেনেকুৱা কি ডিজাইন দিম হেয়াও ভাবি পোৱা নাই গতিকে আপোনালোকক লাষ্টত ফুল পাহ দেখাইছো আপোনালোকে জনাবচোন আৰু ইয়াত কিবা কেনেকুৱা ধৰণৰ কি এড কৰিব পাৰি কেনেকুৱা ধৰণে ফুলবোৰ আৰু কৰিলে ইয়াত ভাল লাগিব জনাবচোন যদি হয় তেতিয়া মই হে খালি থকা ঠাইবোৰত যিবোৰত আঠাবোৰ অলপ উলাই আছে দাগবোৰ হে ঠাইখিনি কিবা কৰি অলপ ফিল আপ কৰি দিবলৈ চেষ্টা কৰিম আৰু মই মোৰ মনৰ কথা এটা আজি আপোনালোকৰ লগত শেয়াৰ কৰিম দেই মানে মোৰ এনেকুৱা হয় আগতেতো এই সিলাই কামৰ একোৱে নাজানিছিলো আৰু যেতিয়াৰ পৰা জনা হলো কৰিব পৰা হলো তেতিয়াৰ পৰা মানে এই আনৰ অৰ্ডাৰ কামবোৰটো কৰি থাকুৱে আৰু তাৰ মাজতে মানে যি সময় পাও হে সময়খিনি নিজলৈও কৰিবলৈ ইচ্ছা হয় আৰু নিজলেতো যিমান যি পাৰো মানে নতুন কাপোৰ কৰো কিন্তু তাৰ মাজতো এই আগৰ যিবোৰ কাপোৰ উকা কাপোৰবোৰ সেই কাপোৰবোৰত মানে খুব কৰিবলৈ চেষ্টা কৰো কৰি থাকি কিবা এটা ভাল লাগে আৰু এবাৰ যদি কৰি পিনে সেই কাপোৰযোৰ পিন্ধো দুই এবাৰ পিন্ধাৰ পিছত মানে আৰু সেই ডিজাইনটো অকমান আমনি লাগে আকৌ কিবা কৰি সেই কাপোৰযোৰ অলপ মডিফাই কৰিব মন যায় খুব মন গৈ থাকে তেনেকৈ মই আগতে এযোৰ কাপোৰ মডিফাই কৰিছো আৰু সেই কাপোৰযোৰ মানে আগত যেনেকুৱা মানে যিমানটো ভাল লগা আছিল মডিফাই কৰাৰ পিছত বহুত বেছিয়ে ভাল লগা হ'ল এতিয়া আজি এই কাপোৰযোৰ যে এই কাপোৰযোৰত মই কিমান কি যে মানে ফুল এপ্লাই কৰিছো কেনেকুৱা মানে এবাৰ কৰিলো এপ্লিক ওয়ার্ক আৰু এবাৰ মানে ফুটা দি কৰিবলৈ ট্ৰাই কৰিলো দেই এপাহ ফুল কৰিলো ভাল নালাগিল আকৌ হুটাবোৰ খুলি মেলি এতিয়া এয়া ৰিবন এমব্ৰয়ডাৰী কৰিব লৈছো মুঠতে কাপোৰযোৰ মানে মই শেষ কৰি পেলালো আৰু ইমানেই ফুল বনাইছো এযোৰ কাপোৰত তথাপি লাষ্টত গৈ পিন্ধিব পৰা অৱস্থা এটা হ'ব আৰু যি দেখিছো বাৰু যি কি নহওক আপোনালোকৰ বাৰু এনেকুৱা হয় নাই কবচোন মানে এনেকুৱা নহয় যে মই নতুন কাপোৰ কিনিব নোৱাৰিম পাৰিম কিন্তু সেই নতুন কাপোৰ মানে নতুন কাপোৰ এযোৰ আনালে মোৰ ধৈৰ্য নাথাকে যেতিয়া মানে এই কিবা এটা নতুনকৈ কৰো এই কথাটো যেতিয়া মনত আহে মানে তেতিয়া আৰু এই নতুন কাপোৰ এযোৰ আনিম তাৰ পিছত কৰিম হে ধৈৰ্যকন নাথাকে মোৰ আগৰ যি আছিল তাকে মানে খুলি মেলি আকৌ মই অলপ মডিফাই কৰি দিও সেইদিনাখনো এই মানে এই কাপোৰযোৰ কৰিবলৈতেও মোৰ তেনেকুৱা হৈছিল আনৰ অৰ্ডাৰ কামবোৰে কৰি আছিলো দেই হঠাৎ মন গ'ল এই কিবা এটা নতুন ট্ৰাই কৰোচোন আৰু এতিয়া চাইছো কাপোৰ তেনেকে আনি থোৱা নাছিলে হে মানে এই কাপোৰযোৰ দেখা পালো আগতে এপ্লিক ওয়ার্ক কৰা আছিল যেহেতু আৰু কাপোৰযোৰ কিবা মানে সেই ডিজাইনটো ভালো নলগা হ'ল পুৰণি হ'ল নিচিনা মানে পিন্ধিবলৈ ইমান মন নাযায় আৰু তাৰ পৰা ভাবিলো এই ডিজাইনটোকে খুলি মেলি আকৌ নতুন কৰ আৰু হেয়া এই মনত যে আহিলে তাৰ পিছত আৰু ৰব নোৱাৰি দুই তিনিটা কাম ইয়াতে মানে মই কৰিবলৈ আৰম্ভ কৰি দিলো এবাৰ কৰিলো ভাবিলো এয়া আৰু বহুত টাইম লাগিব এটো মোৰ দ্বাৰা সম্ভৱ নহব হেয়া হেতু বাদ দি পিনে আকৌ হে ৰিবনৰ কামটো নতুনকৈ আৰম্ভ কৰিছো ফাইনালি এযোৰ মানে এতিয়া এই ৰিবনৰ কামটো মোৰ সম্পূৰ্ণ হ'বগে আৰু যি কি নহওক ফুলটো আপোনালোকক হেখত দেখাম আৰু যেতিয়া কাপোৰযোৰ সম্পূৰ্ণ হ'ব তেতিয়া এটা শৰ্ট ভিডিও আপলোড কৰিম তেতিয়া আপোনালোকে চাব এই মানে দুই তিনিবাৰ ইটো হিটো কৰি লাষ্টত কাপোৰযোৰে কেনেকুৱা এটা ৰূপ পায় হেয়া আপোনালোকক মই লাষ্টত দেখাম আৰু কেনেকুৱা হৈছে জনাব কিন্তু দেই আৰু মই যে কৈছিলো এই আঠাৰ যিবোৰ দাগ এই দাগবোৰ ঢাকিব পৰাকে যদি আপোনালোকৰ মনত কিবা এটা আইডিয়া আছে কিবা যদি ডিজাইন ভাবি পায় তেনে মোক জনাব আৰু বাকি ভিডিওটো আজিলৈ ইমানেই ফুল পাই এনেকৈ একদম সিম্পলকৈ কৰিছো আৰু ইয়াৰ সিলাই কামবোৰ একদমেই সহজ আপোনালোকে ভিডিওটো এবাৰ চোৱাৰ পাছত একেবাৰে সিলাই কৰিব নজনা সকলেও হয়তো কৰিব পাৰিব গতিকে আপোনালোকে ট্ৰাই কৰিব